আপোনালোকৰ কি খবৰ? হয়তো সকলো ঠিকে আছে আৰু সকলো ফালে বন্ধ, ঘৰতে বহি বহি বৰ হৈছোঁ। তথাপিতো কিছুমান ভিডিঅ' বনাইছোঁ মাজে মাজে, উপায় নাই, কি কৰিম। চোৱা মানুহ যিমানে হওক বা নহওক ভিডিঅ'টো বনাই থাকিব লাগিব, নহ'লে পূৰা বৰ হৈ গৈছোঁ। আজিও এটা ভিডিঅ' দিছোঁ, কি কৰিলোঁ চাব, চাই কেনে লাগিলে মোক জনাব। দেওবাৰে কাম সদায় মোৰ ৰাতিপুৱা স্কুল থাকে, আৰ্ট স্কুল কৰাওঁ, কিন্তু বন্ধ যিহেতু সেই এতিয়া আৰ্ট স্কুল বন্ধ আছে। তথাপিতো আগৰ অকণমান ভিডিঅ'কে দেখাই দিছোঁ। তাৰপিছতে আমাৰ দুটাতে ফিচাৰী আছে, ফিচাৰীকেইটাত পানী শুকাই গ'ল। সেয়েহে মই দাই খুৰী আমি সকলোৱে মাছ ধৰিছিলোঁ, যদিও খুৰীহঁতৰ লগত ভিডিঅ' তোলা নহ'ল তেনেকৈ, কিন্তু দায়ে পানী সিঁচা ভিডিঅ' অলপ কৰিলোঁ, ময়ো অলপ মাছ ধৰিলোঁ, আৰু যিমানকেইটা মাছ আছিলে গোটেইকেইটা মাছ আমি ধৰি পেলালোঁ। এয়া আমাৰ ভোমোৰা গুটি ভাঙি খাবলৈ যন্ত্ৰ আনিছোঁ, এয়া খুৰীয়ে ভাঙিছে, এয়া ভাঙি গ'ল। যন্ত্ৰটো নতুন যন্ত্ৰ আমি বনাইছোঁ। কণকণাই দাঁতেৰে কামুৰি একদম খাই দিছে, আমি আৰু এনেকৈ লৈ ৰৈ আছোঁ খামকৈ। পুনৰবাৰ ভাঙিছে, এই পৰিয়ে গ'ল। বা দাঁতে ভাঙি দিলে, এইকেইটা দাঁত নহয়, কি হয় জানো কি হয়। এয়া খুৰীয়ে ভাঙি আছে, নাই ভঙা, দাঁতে ভাঙি দিয়া, ভাঙি দিয়া, মনে মনে তুমি আছা উমলি মোৰ আকাশতে।